welcome back to my channel. মই হয় নিশ্চিতৰ শপ আকৌ আহিলো আপোনালোকৰ ওচৰলে আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু সেৱাও জনাইছো আপোনালোকক আৰু বিহু দিনাখন গৰু বিহু আৰু মানুহ বিহুৰ দিনাখন আমি কি কৰিলো হে আপোনালোকক দেখাম বুলি ভাবিছো আৰু বিহু লাগিছেনে বাৰু গাত আৰু এয়া হৈছে মোৰ ভণ্টি সোণাৰী ভণ্টি নামটো কৈ দিয়া নমস্কাৰ মই শ্ৰীমতী মৰিকা কৰ ओके মানে আপোনালোকে চাওকচোন মই বিহুত কি কৰিলো আৰু চাই থাকক ভিডিওটো নমস্কাৰ মই নিকিতা পাঠক আজি সকলোকে মই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো ধন্যবাদ বাকসতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকুৱা পুতাৰ মূৰতে পাক মাৰি ল'বলৈ এয়া চাও পিংকি মাহীহঁতৰ ঘৰত কেনেকে গা ধুৱাইছে গৰু ময়ো চাই আছো বহুত ভাল লাগিছে এনজয় কৰিছো মই বহুত আপোনালোকেও এনজয় কৰক আৰু আমাৰ ঘৰত গৰু নাই যে সেইটো কাৰণে পিংকি মাহীহঁতৰ ঘৰলৈকে আমি ৰাতিপুৱাই আহিলো ইমান সুন্দৰ যে পৰিৱেশ বহুত ভাল লাগিছে মোৰ আৰু ইপিনে দাদাজনক চাওকচোন কেনেকে পানীত নমাই গৰুজনীক গা ধুৱাইছে গৰুক গা ধুৱাই নামঘৰলৈ আহিছো আৰু এতিয়া দেখিছেনে এমিকন বা মই মা আৰু আইতা কেনেকৈ বহি আছো এতিয়া নামো গাম আমি কালি দেখুৱালো গৰু বিহু আমি কেনেকৈ পালন কৰিলোঁ আৰু আজি হৈছে মানুহৰ বিহু আজি আমি পালন কৰিম কেনেকৈ পালন কৰিম মানুহৰ বিহু সেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু ইয়াৰ তলত ককাই কীৰ্তন পাঠ কৰি আছে মই এতিয়া গা চা ধুই লওঁ ককাই কেনেকৈ কীৰ্তন পাঠ কৰি আছে সেয়া আপোনালোকক অকণমান এটা ক্লিপ দেখুৱাম বুলি ভাবিছোঁ এতিয়া মই গাটো ধুই লওঁ পিছত কেমেৰা ওমেনে দেখুৱাই দিব ব'লক এতিয়া আপোনালোকে দেখিলে নিশ্চয় এতিয়া মোৰ ওপৰলৈ আহিছে মই গা ধুই আহি গ'লো এয়া দেখিছে মোৰ মানে আৰু এটা নিউ ফ্ৰক আছে কিন্তু মই পিন্ধা নাই পিন্ধিম এতিয়া ঘৰত আছোঁ কাৰণে এইটো পিন্ধি আছোঁ আৰু এতিয়া মই গা ধুই আহিলোঁ এতিয়া সেৱা চেৱা কৰিম আৰু ককা আইতাক এতিয়া তললৈ আকৌ যাওঁ ব'লা গাইছ চলো 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 আমাৰ সুন্দৰী এয়া পমিলা এয়া পমিলা আৰু এফালে আৰু এগৰাকী ইউটিউবাৰ আছে পমিলা এজনী আছে বগা হৈ গৈছে বোলো